সম্মানীয় দৰ্শকবৃন্দসকল, সাঁথৰাটা চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগতে দিয়া সোধা প্ৰশ্নটো আছিল, সেইটো কি বস্তু যিটো সকলো মানুহে পুহ মাঘ মাহতো গৰম বুলিয়েই কয়? ইয়াৰ উত্তৰটো হৈছে গৰম মছলা। শুদ্ধ উত্তৰ দেউতাসকলক ধন্যবাদ জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, খালে নভৰে পেট, পাই মাথো লাজ, ক'ব নোৱাৰিলে মাৰা এপাক নাচ। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হৈছে পিছল খোৱা, হয়নে? পিছৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি আছে যিটো শোৱাৰ আগতে দি ল'লে ভাল? সময় সমাপ্ত। উত্তৰটো হৈছে দৰজাৰ লক। ৩ নম্বৰ প্ৰশ্ন, কোনটো কাম ল'ৰাতকৈ বেছি ছোৱালীয়ে কৰি বেছি ভাল পায়? সময় সমাপ্ত। উত্তৰটো হৈছে বজাৰ কৰা। তাৰ পিছৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি বস্তু আছে যিটো নিজে নেদেখে কিন্তু আনক দেখাত সহায় কৰে? সময় শেষ। উত্তৰটো হৈছে চশমা, হয়নে? এতিয়া ৫ নম্বৰ প্ৰশ্ন, এনেকুৱা কি বস্তু আছে জুখিব নোৱাৰি, কেৱল অনুভৱহে কৰিব পাৰি? উত্তৰটো ভাবি পাইছেনে? উত্তৰটো হৈছে মৰম বা ভালপোৱা। ৬ নম্বৰ প্ৰশ্ন, এনেকুৱা কি আছে শোৱাৰ আগতে সকলোৱে খুলি শুৱে? সময় সমাপ্ত। উত্তৰটো হৈছে চেণ্ডেল বা জোতা, হয়নে? পিছৰ প্ৰশ্নটো হৈছে, মৰাই নিয়ে জীয়াক টানি, ইনো কি আচৰিত জৰি। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হৈছে মৰাপাটৰ ৰছী। ৮ নম্বৰ প্ৰশ্ন, এটা খাল চাৰিডাল মাল, দুটাই ধৰি মাৰিবলৈ ভাল। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হৈছে লেহেতী। পিছৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি আছে যিটো মহিলা আৰু ছোৱালীৰ পিছফালে থাকে? সময় সমাপ্ত। উত্তৰটো হৈছে ল বৰ্ণটো। ১০ নম্বৰ প্ৰশ্ন, কি দোকানীয়ে মালো ৰাখে আৰু পইচাও ৰাখে? ক'ব পাৰিবনে? সময় সমাপ্ত। উত্তৰটো হৈছে নাপিত। পিছৰ প্ৰশ্নটো হৈছে, কি পানীত মাছ নাথাকে? এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব। এনেকুৱা সুন্দৰ সুন্দৰ সাঁথৰৰ ভিডিঅ' পাই থকাৰ বাবে সাঁথৰাটা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।